আমাৰ দলত নাই কোনে কৈছে আমাৰ দলত সি টিকেট বিচাৰিছিল হয় টিকেট বিচাৰিছিল সেইটোহে টিকেটটো চবেই বিচাৰিব পাৰে বাছ সেইটো কথা কোকৰাঝাৰ লোকসভা হিচাপে আমি 1 নম্বৰ আমাৰ দলৰ কৰ্মী নেতাসকলে বহুত কষ্ট কৰি আছে কাম কৰি আছে সেই হিচাপৰ ৰিজাল্টটো ভাল আহি আছে মুঠতে আজিৰ দিনত আমাৰ বিপেপ দলে কোকৰাঝাৰ লোকসভাত জিকাটো খাটাং কি সমস্যা হৈছে যে হালবাৰীৰ এমচিএলএ গৰাকী দল ত্যাগ কৰি বেলেগ কোন এমচিএলএ বাক্ষীৰাম মুছাৰী কথা কৈছে বাক্ষীৰাম মুছাৰীৰ কথা কৈছে তাৰ নাম বাক্ষীৰাম হে তাত বাক্ষীৰাম মুছাৰীৰ কথা কৈছে এইটোতো আগতে আজিৰ কথা নহয় বাক্ষীৰাম মুছাৰী ইয়াৰ নামটো কোন 2 লাখৰ পৰা 3 লাখৰ মাজত ডিফাৰেঞ্চত আমি জিকো 2-3 তলত নাই চিএম ছাৰে য'তে নাযাওক কিয় কোকৰাঝাৰত যোৱা নাই বঙাইগাঁৱতহে গৈছে বুলি আমি শুনিছোঁ বঙাইগাঁও ইহঁতৰ বৰপেটা লোকসভা হিচাপে কেণ্ডিডেট আছে এতিয়া ইলেকশ্যন আহিছে চিএম ছাৰে য'তে ত'তে যাব আমিহে চিএম ছাৰে নিজৰ মিত্ৰজনৰ কথা কোৱা নাই আমাৰ দলটোহে উল্টা কৈছে কোনে আমাক কাৰো সহায় নালাগে কোনো দলৰ সহায় নালাগে কালি একমাত্ৰ কথাটো হ'ল দলগাঁও সমষ্টিৰ MLA MLA আমাৰ দলটো সহায় কৰিব বুলি কৈছে আমি আঁতৰিছোঁ কিন্তু কোনো দলৰ লগত এনেকুৱা মিত্ৰতা নাই আমাৰ প্ৰমোদ বৰাই কি কৈ আছে জানে প্ৰমোদ বৰাই মই 17 বছৰত যিটো কাম কৰিব পৰা নাই সি 4 বছৰত কৰিছে এই কামটো হ'ল কোকৰাঝাৰ টু খাৰিগাঁও যিটো যোৱা ৰাস্তা ডাবল স্পীড ব্ৰেকাৰ মই এই কামটোহে মই 17 বছৰত কৰিব পৰা নাছিল প্ৰমোদ বৰাই কৰিলে ভাল থেংক ইউ ধন্যবাদ হা এইটো পাব্লিকহে ক'ব প্ৰমোদ বড়ো কৰিলে কোনোবা বিশ্বাস কৰিব মই ক'লে কোনোবা বিশ্বাস কৰিব মই এনেকুৱা কাম কৰিছে বুলি কৈ ল'লেতো নহ'ব পাব্লিকহে ক'ব প্ৰমোদ বড়োৱে কৈ আছে খাম্পাবাৰী MCLAতে জিকিব পৰা নাই আৰু ইমান ডাঙৰ এইবিলাক পাতে প্ৰমোদ বড়ো আপুনি শেষ 2 মাহ বাকী আছে 2 মাহ পিছত দলে নাথাকিব আমি শুনিছোঁ নৱসৰণীয়া কেণ্ডিডেট দিব দিয়ক আমাৰ কি আছে চবে খেলিব পাৰে আপুনিও খেলিব পাৰে মেলা মানুহ আপনার মানে ইয়াত আছে